Hello everyone, Darjeeling Travel Series first mini blog to আপোনালোকক সকলোকে স্বাগতম জনালো। আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছিলে নিউ বঙাইগাঁও ষ্টেচনৰ পৰা আৰু প্ৰায় 4.5 ঘণ্টামান ট্ৰেইন জাৰ্নি কৰি প্ৰায় ইভিনিং 6টা মানত আমি গৈ পাইছিলোঁ নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন। নিউ জলপাইগুৰি ষ্টেচনৰ বাহিৰত দেখিব অসংখ্য শেয়াৰ টেক্সি কেব আদি ৰৈ থাকে আৰু আমি প্ৰায় 4জন আছিলোঁ আৰু 3000ত এখন কেব কৰি প্ৰায় ৰাতি 9:30 মানত আমি আমাৰ হোমষ্টে পাইছিলোঁ আৰু এয়া হৈছে আমাৰ হোমষ্টেৰ মৰ্নিং ভিউ। আমি এটা য়মা হোমষ্টে নামৰ হোমষ্টেত আছিলোঁ প্ৰায় মল ৰোডৰ পৰা 1 কিলোমিটাৰ দূৰত। খুব সুন্দৰ ৰুম আৰু ৰুমৰ বাহিৰত দেখিছে এইখন খুব সুন্দৰ এখন বেলকনি আৰু হিল ভিউ। সঁচাকৈ বহুত ধুনীয়া আছিল হোমষ্টেটো আৰু আমাৰ পাৰ নাইট 1200কে পৰিছিলে। মৰ্নিং আমি হোমষ্টেতে ধুনীয়াকৈ বহি ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু ভিউ এনজয় কৰিছিলোঁ আৰু পাৰ পাৰ্চন 100 ৰুপিজ ব্ৰেকফাষ্টৰ কষ্ট আছিলে। দেন আমি গৈছিলোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন দাৰ্জিলিং ষ্টেচন। দাৰ্জিলিং ষ্টেচনত অলপ টাইম স্পেণ্ড কৰি আমি এনজয় কৰিছিলোঁ কাঞ্চনজংঘাৰ সুন্দৰ ভিউ।